হেল্ল' এভৰিৱান, নমস্কাৰ। বিউটি টিপছ উইথ বিউটি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ। ভালে আছে নিশ্চয়। ঠাণ্ডা গ'ল, এতিয়া গৰম অকণ অকণ আহিছে আৰু বতাহ খুব বলিছে আৰু বতাহত ধূলিবোৰ খুব উৰে। আমাৰ মুখত লাগে, চুলিত লাগে। চুলিবিলাক বতাহ লাগিলে ফাটে আৰু ৰঙা হয়, দেখিবলৈ বেয়া হয়। আৰু মুখখনতো ধূলি লাগিলে স্কিনটো ড্ৰাই হয় আৰু ধূলিবিলাক সোমাই মুখখন বেয়া হৈ যায়। তাৰ কাৰণে বাচিবৰ কাৰণে কি কৰিব লাগিব আমি বাৰু কওকচোন। যদি আপুনি এই মলয়া বতাহৰ কাৰণে মুখখন আৰু চুলিখিনি বচাই ৰাখিবৰ কাৰণে ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে এই টিপছটো নিশ্চয় আপুনি ফ'ল' কৰিব। আমি এতিয়া বাহিৰলৈ যেতিয়া ওলাই যাওঁ, বতাহ বলিছে আৰু বতাহত খুব ধূলি উৰিছে, সেইবিলাকতো চুলিত সোমাবই আৰু আমিতো নোসোমোৱা কৰিব নোৱাৰোঁ। আৰু তাৰোপৰি মুখতো লাগিব আৰু মুখখন শুকাই যাব, ধূলিবিলাক সোমাব। তাৰ কাৰণে অহাৰ পাছত আপুনি এইটো চিৰাম ইউজ কৰিব। এই ধৰণে যিকোনো মেকআপ কৰাৰ আগত, ক'ৰবালৈ যোৱাৰ আগত এই ধৰণে আৰু ক'ৰবালৈ যোৱাৰ আগত বা আহি পেলাই আপোনালোকে এই ধৰণে এই চিৰামটো ব্যৱহাৰ কৰিব। এইটো দেখিছে নহয়, এইটো দাগ নাইকিয়া কৰে আৰু ৰিংকলছ, পিগমেণ্টেশ্যন আৰু সকলোবিলাক এইটোৱে নাইকিয়া কৰে। আৰু এইটো খুব ভাল চিৰাম, ডি ভিটামিন। চাওক, আপোনালোকে দেখিছে, এইটো মই ওচৰৰ পৰা দেখাই দিছোঁ। এইটো দি পেলাই আপোনালোকে এনেও ঘৰত থাকিলেও গা ধোৱাৰ পাছত এইটো লগাব পাৰে। খুব ভাল হয় মানে বস্তুটো। এইটো মুখখন চাফা কৰে। এয়া চাওক, ক'ৰবাৰ পৰা আহি আপোনালোকে ইয়াৰে অকণমান লগাই পেলাই অকণমান দেৰি ৰাখিব। তাৰপাছত এইখিনি কটন দি পেলাই এই ধৰণে লেতেৰাটো আহি গৈছে, দেখিছে নহয়। যিমানখিনি ধূলি লাগিলে আমাৰ ধূলিখিনি একদম কিমান লেতেৰা দেখিছেনে? নিশ্চয় দেখিছে। গোটেই ধূলিবিলাক মানে ইয়াত লাগি আহে এই চিৰামটোৱে। এই বস্তুখিনি, লেতেৰাখিনি নোমৰ গুৰিৰ পৰা আমাৰ উলিয়াই দিয়ে। গতিকে মই কথাটো মানে পাছত ক'ম। এইটো মচি থাকিলে, কথা কৈ থাকিলে অকণ অসুবিধা হয়। এয়া চাওক, মোৰ কটনখিনি কেনেকৈ ক'লা পৰি গ'ল দেখিছে? এই ধৰণে কৰিব আপোনালোকে। 2 নম্বৰ ষ্টেপটো হৈছে, মই এতিয়া এটা বাতি লৈছোঁ। এইটো বাতি এখন চামুচ লৈছোঁ। লৈ পেলাই মই ইয়াত অলপমান নাৰিকল তেল ল'ম। এই ধৰণে অলপমান আন্দাজমতে আপুনি নাৰিকল তেল দিব। তাৰ পাছতে মই ল'ম এইটো কি চিনি পায় নহয় সকলোৱে, এইটো হৈছে ই ভিটামিন কেপচুল। এইটো এই ধৰণে অকণমান কাটি ল'ব। কাটি লৈ পেলাই এই ধৰণে টিপি দিব। গোটেইখিনি ওলালে, এটাতে বহুত থাকে, আপুনি কমকৈ বনালে এটা দিলেও হ'ব। আৰু এই ধৰণে তাৰ পাছতে অকণমান মই ইয়াতে এল'ভেৰা, মানে সকলো স্কিনৰ কাৰণে ভাল, অকণমান মই এল'ভেৰা জেল দিছোঁ। আপুনি যদি কমকৈ বনাবলৈ ইচ্ছা, মানে ধৰক মই এবাৰ লগাম বা দুবাৰ লগাম, তেতিয়া আপোনালোকে অলপ নাৰিকল তেল আৰু নাৰিকলৰ তেলৰ লগত মই 2টা বস্তু মিক্স কৰি দিছোঁ। নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে একেবাৰে মানে বহুতেই ভাল, একেবাৰে সহজতে পোৱা যায় নাৰিকল তেল। নাৰিকল তেলে ফেচিয়েল কৰিব খুব ধুনীয়া হয় মুখখন। আৰু কক'নাট অইলটো আমাৰ ছালৰ বাবে বহুত উপযোগী হয়। আৰু
সেইকাৰণে নাৰিকল তেল যদি আমাৰ ক্লিনজাৰ হিচাপে যদি আপুনি ব্যৱহাৰ কৰে, ই আপোনাক স্কিনখন মানে খুব সহজতে কোমল আৰু নিমজ কৰি তোলে আৰু ভিতৰৰ পৰা লেতেৰাবিলাক নাইকিয়া কৰি দিয়ে, ধূলি মাকতি নাইকিয়া কৰে, একেবাৰে ক্লিন কৰি। যদি আপুনি শৰীৰত আঘাত লাগে সেই অংশটো নাৰিকল তেল লগালে শৰীৰৰ আঘাতডোখৰ জীৱিত কৰি তোলে। নাৰিকল তেল কেলছিয়াম থকাৰ বাবে ই আমাৰ শৰীৰৰ হাড়বিলাকো মজবুত কৰে। নাৰিকল তেল ৰাতি শোৱাৰ সময়ত যদি আপুনি লগাই নহয় শুই থাকে, তেতিয়াহ'লে স্কিনত বহুত সমস্যা আপোনাৰ দূৰ হ'ব। নাৰিকল তেল সকলো টাইপৰ স্কিনত আপুনি ইউজ কৰিব পাৰে। স্কিন কেইবা প্ৰকাৰো থাকে, ড্ৰাই স্কিন, যেনেকৈ অইলি স্কিন, নৰ্মেল স্কিন, কমিউনিকেশ্যন স্কিন, এই কেইবা প্ৰকাৰ স্কিন থাকে। সকলো স্কিনতে আপুনি নাৰিকল তেল নেচাৰেল হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে। গতিকে নৰ্মেল স্কিনতো আপুনি লগাব পাৰে, ড্ৰাই স্কিনতো আৰু ভাল, আৰু একো নহয়, চব স্কিনতে আপুনি লগাব পাৰে। এই ধৰণে আপুনি পেক এটা বনাব আৰু ৰাতি শোৱাৰ সময়ত আপুনি লাগি থাকিবলৈ দিব। ৰাতিপুৱা উঠাৰ পাছত মুখখন ধুই দিব ভাল ধৰণে। তেতিয়া আপুনি চাব স্কিনটো কেনেকুৱা উজ্জ্বল হ'ব, সুন্দৰ হ'ব, মুখখনত শ্বাইনিং আহিব। আপোনাৰ যদি ডাৰ্ক স্পট থাকে সেইবিলাক নাইকিয়া হ'ব। ধূলি মাকতি সকলোবোৰ, যেনেকৈ মই এতিয়া কপাহডোখৰত উলিয়ালোঁ, আপোনালোকে এনেকৈ এখন শুকান কাপোৰ লৈ পেলাই মুচিব আৰু অলপ দেৰি থাকিবলৈ দিব। তাৰ পাছতে আপুনি দি পেলাই মানে ফেচ ৱাছ দি পেলাই মুখখন ফেচ ৱাছ কৰি দিব। চাব আপোনালোকৰ মুখখন কেনেকুৱা ধৰণে হয় ৰাতিপুৱা। এই ধৰণে কণ্টিনিউ কৰিব, যে এদিন কৰিব দুদিন কৰিয়ে যে আপুনি ৰিজাল্টটো পাব তেনেকুৱা নহয়। কিছুমানে কয় বাইদেউ আমি দেখোন কৰিছোঁ ক'তা হোৱাই নাই। সেইকাৰণে কৈছোঁ এদিন দুদিন কৰিলে নহ'ব, কমেও কণ্টিনিউ 15 দিন এমাহ কৰিব লাগিব, তেতিয়াহে লগালেহে আপোনাৰ স্কিনটো ভাল হ'ব। গতিকে মই এতিয়া আপোনালোকক এইটো লগাই দেখুৱাম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। প্ৰথমে মই আপোনালোকক চকুৰ গুৰিত কেনেধৰণে লগাই দেখুৱাম। এই ধৰণে নাৰিকল তেল আৰু এল'ভেৰা জেল এই ধৰণে মিক্স কৰি পেলাই আৰু এই ভিটামিন কেপচুল এই ধৰণে লগাব আপোনালোকে। দুইটা চকুৰ গুৰিতে এই ধৰণে গোল 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 কৰি পেলাই এই ধৰণে আঙুলিৰ এনেকৈ আগটোত লৈ পেলাই এই ধৰণে, এইটো লিটল ফিংগাৰ, মিডল ফিংগাৰ কয় নেকি, এইটো ৰিং ফিংগাৰ, এনেকৈ এইটো দি কৰিব লাগে। এইটোত প্ৰেছাৰটো কম থাকে আৰু আমাৰ চকুৰ এইবিলাক খুব পাতলা যে স্কিনটো, সেইকাৰণে সদায় এই ৰিং ফিংগাৰ দি কৰিব লাগে। এই ধৰণে আপোনালোকে 5 মিনিট এই ধৰণে মছাজ কৰিব। আপোনালোকে লগে 2-3 দিনৰ পাছতে আপুনি প্ৰমাণটো পাব। চকুৰ গুৰি প্ৰায় মানুহৰে থাকে, ক'লা থাকে, আৰু বয়সৰ অনুপাতে চকুৰ গুৰিবিলাক ক'লা হয়, এইবিলাক এই ধৰণে আপোনালোকে চকুৰ গুৰিত প্ৰথমে লগাই ল'ব। লগাই পেলাই এই ধৰণে মুখখন, মই চকুৰ গুৰিকেইটা অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এই ধৰণে এই 3টা বস্তু মিক্স কৰি আপুনি ৰাতি শোৱাৰ আগত লগাব। লগাই পেলাই আপুনি মুখখন ধুব নালাগে। যেনেকৈ আপোনাৰ গাৰুত নলগাকৈ ওপৰলৈ মুখ কৰি শুব আৰু গাৰুত লাগিবলৈ নিদিব। এই ধৰণে আপোনালোকে ৰাতিটো যিমান পাৰে মুখখন বচাই ৰাখিব। এইফালে ডিঙিটো ল'ব, এনেকৈ এইখিনি জেগাটো ল'ব, এইখিনি জেগাটো ল'ব, যিখিনি জেগা ধৰক এয়া চব এনেকৈ ওলাই আছে, গোটেই জেগাখিনিত লগাব আপোনালোকে। ভাল ধৰণে লগাব, লগাই পেলাই শুই থাকিব, ওপৰলৈ মুখ কৰি শুব, মই কৈছোঁ নহয়। আৰু মুখত কাপোৰে নাঢাকিব। এই ধৰণে
গোটেই ৰাতিটো আপোনালোকে নাৰিকল তেলখিনি লাগি থাকিবলৈ দিব, তেতিয়াহে আপোনাৰ শ্বাইনিং আহিব। আৰু মই আগতেও এবাৰ ক'লোঁ, এদিনতে কেতিয়াও আপুনি ফল ৰিজাল্ট নাপায়, মানুহৰ ধৈৰ্য লাগিব, হয় নাই? ধৈৰ্যৰ ফল মিঠা। কিছুমানে কৈছে বাইদেউ আমি দেখোন কৰিছোঁ, নাৰিকল তেল লগাইছোঁ, আমাৰ হোৱা নাই। মোৰ কিন্তু হৈছে। আপোনালোকে মই যেনেকৈ কওঁ সেই ধৰণে লগাব। অকণমান এদিন লগালেই দুদিন লগালেই নহ'ব। এইবিলাক নাকৰ গুৰিবিলাক, এইবিলাকতো ক'লা দাগ পৰে, গুটি গুটি হয়, ক'লা স্পট পৰে, এনেকৈ এইখিনি আপাৰ লিপছটো এইটো এনেকৈ কৰিব। এই ধৰণে এইবিলাক ধুনীয়াকৈ অকণমান আঙুলিটো এই ধৰণে কৰি পেলাই এইভাগে ওপৰলৈ স্কিনটোত নিব, তললৈ নানিব। এই ধৰণে ফৰহেডতো এই ধৰণে কৰিব। অকণমান দেৰি আপোনালোকে একদম ধৈৰ্য অনুসাৰে মানে আপোনালোকে অকণমান কৰিব, একদম ধৈৰ্য ধৰি পেলাই কৰিব। পটককৈ কৰি পেলাই অকণমান লগাই পেলাই আৰু মছাজ নকৰিলে নহ'ব। আপোনালোকে এই ধৰণে টানিব লাগিব মুখখন এইফালে ওপৰলৈ। এয়া চাওক, মই এতিয়া আপোনালোকক অলপ দেৰি মই ৰ'ম, আৰু মইতো ধৰক ৰাতিপুৱালৈকে থাকিব নোৱাৰোঁ। আপোনালোকে ৰাতিপুৱালৈকে থাকিব, মুখখন যিমান পাৰে ওপৰলৈ মুখ কৰি শুব, আৰু সেই ধৰণে ৰাখি চাবচোন বাৰু। এসপ্তাহ কৰিব, এদিন এৰি এদিন কৰিব। যদি কণ্টিনিউ আপোনালোকক অকণমান আমনি পাব পাৰে, গতিকে এইকেইটা বস্তু ঘৰতে থাকে। ই ভিটামিন কেপচুলটো আপুনি চব দোকানতে পোৱা যায়, লৈ আনিলে হৈ গ'ল। আৰু এল'ভেৰা জেলটোতো থাকেই আৰু দিয়কচোন। আজিকালি ছোৱালীবিলাকৰ ঘৰত, মানুহবিলাকৰ ঘৰত নাৰিকল তেলটো লগায়েই, মানুহে চুলিত নাৰিকল তেল লাগে লগাবলৈ। গতিকে আপোনালোকে এয়া চাওক, এই ধৰণে এয়া মই আপোনালোকক আজি মই এনেকৈ ধুই বা মই মুচি দেখুৱাই দিওঁ। আৰু মই ধৰক ৰাতিপুৱালৈকেতো থ'ব নোৱাৰোঁ, আপোনালোকে ৰাতিপুৱা থ'ব, ৰাতিপুৱালৈকে ৰাখি থ'ব। এতিয়া মই মুখখন মুচি আহোঁ। এয়া এইখিনি কটন দি পেলাই মই এনেকৈ তেলখিনি এই ধৰণে মুচি দিওঁ। এইবিলাক ক'লা অকণমান দাগ পৰিছে, দেখিছে নহয়? এইবিলাকো একদম এতিয়া নাইকিয়া হৈ যাব। আগতে মোৰ মুখত বহুত আছিলে কিবা কিবি এনেকৈ ক'লা নাকত বেছি আছিলে, নাকত ক'লা কিবা চেনি পৰে বুলি কয়, খুব আছিলে। সেইখিনি চব ভাল হৈ গ'ল এতিয়া। আপোনালোকক মই কৈছোঁ নহয়, মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ, আপোনালোকক দেখুৱাৰ কাৰণেই মানে মোৰ মুখখন এনেই ধৰক কৰিবলৈ মনেই নাযায়। এইখিনি চব দেখিছে, এইখিনি কেনেকৈ লেতেৰা ওলাইছে, দেখিছে নহয়? সেইকাৰণে আপোনালোকে কৰিব। নিজৰ মুখখন সুন্দৰ হৈ থাকিলে ভাল লাগে ন? যাতে লাগে 10জনীৰ মাজত আমি ভালকৈ জিলিকি থাকোঁ। মন যায়, চবৰে মন যায়, মন নাযায় বুলি ক'লে নহ'ব, মন যাব লাগিব। নিজৰ মনটো সদায় নিজে ভাবিব যে মই কম এইজৰ, মই তাইতকৈ আমুকতকৈ সৰু, এনেকুৱা লাগে ন? ডাঙৰ এজনী দেখিলেও লাগে যেন সৰু হওঁ মই, এনেকুৱা। নিজৰ বয়সটো সদায় ডাঙৰ হ'বলৈ নিবিচাৰে কোনেও, আৰু সৰু কৰিবলৈ বিচাৰে, আৰু মনত এই ধৰণে লাগেও মই সৰু, এনেকৈ লাগে। গতিকে সেইকাৰণে মানুহবিলাকে সদায় নিজৰ এইজটো কমকৈ ক'বলৈও বিচাৰে, ধৰক কম লাগে যেন, দেখিলে লাগে তাইতকৈ মই সৰু, এনেকুৱা ধৰণৰ লাগে। গতিকে মই আজি এই টিপছটো আপোনালোকক দেখুৱালোঁ। নাৰিকল তেলৰ লগত দুটা বস্তু মিলাই আপোনালোকে এই স্কিনটো হাইড্ৰেট কৰি ৰাখিব। খুব ভাল নাৰিকল তেল আৰু ই ভিটামিন কেপচুল আৰু এল'ভেৰা জেল, এই ধৰণে আপোনালোকে দুটা বস্তু লগালেও হ'ব। কেতিয়াবা নাৰিকল তেলৰ লগতে ই ভিটামিন কেপচুলটো লগাই দিলেও হ'ব। লগাই পেলাই এই ধৰণে আপোনালোকে ইউজ কৰিব চাব, মুখখন কেনেকুৱা ধুনীয়া হয়। এয়া চাওক, আপোনালোকৰ মুখৰ আগতে লগাইও দেখুৱালোঁ, মুচিও দেখুৱালোঁ। এয়া চাওক, ভাল দেখিছেনে বাৰু? ভাল লাগিছে ন? আপোনালোকেও এই ধৰণে ভাল মানে লগাই পেলাই মুখখন ভাল কৰিব। আৰু মই দীঘলীয়া নকৰোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হ'লে চাবলৈ টান পায়, কথা ক'লে কৈ থাকোঁ। গতিকে আপোনালোকে মোৰ ৰেমেডিটো ইউজ কৰিব বুলি মই আশা কৰিলোঁ। যদি আপোনালোকে ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব, নতুন যদি হয় ছাবস্ক্ৰাইব কৰিবই, আৰু সদায় এইদৰে হাঁহি থাকিব, আৰু সদায় এইদৰে সুন্দৰ হৈ থাকিব বুলি মই আশা কৰিলোঁ। বাই বাই।